হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা খুব ধুনীয়া এটা ৰেচিপি আনিছোঁ। চাওকচোন কি বনালোঁ, ধৰিব পাৰিছেনে বাৰু কিবা এটা? আৰু বহুত দিনৰ মূৰত এটা মই দীঘল ৰেচিপি লং ভিডিঅ' এটা দিছোঁ। আৰু এয়া চাওক, মই এইখিনি কাচকল লৈছোঁ। কিছুমানে কাচকল কয়, কিছুমানে পোৰা কল বুলিও কয়, আমি কাচকল বুলি কওঁ। আৰু দুটা চাইডে কাটি পেলাই মই এতিয়া অকণমান কুকাৰটোত দিছোঁ। কাচকলটো খুব সৰু হয়, সৰুবিধ হয়। আৰু তাতে মই দুটা আলু দি দিছোঁ কাচকলটোৰ লগতে। এই ধৰণে মই পানী দি পেলাই ঢাকনখন বন্ধ কৰি দিম। তাতে অকণমান নিমখ দি পেলাই তাৰপাছতে জুইত তুলি পেলাই 3টামান চিটি মৰাৰ পিছত মই এই ধৰণে বাকলি গুচাই পেলাই আলু আৰু কাচকলকেইটা বাকলি গুচাই পেলাই এয়া কটা পিঁয়াজ অলপমান দিছোঁ। তাৰপাছতে এয়া নিমখ দিছোঁ। তাৰপাছতে এয়া হালধি গুড়ি, ৰং জলকীয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি দিছোঁ। মছলা মই খুব বৰ বেছি দিয়া নাই। এই ধৰণে হাতেৰে ভাল ধৰণে পিটিকি লৈছোঁ আলুৱে। আৰু অকলে আলু দিলে অলপ ঢিলা ঢিলা টাইপৰ হয়, মানে অলপ অকলে কাচকল দিলে। আৰু এই ধৰণে বেচন অলপমান দি দিলে মানে টাইট হয়, বস্তুটো ভাল হয়। এয়া মই লাৰু এনেকৈ দীঘলীয়াকৈ বনাইছোঁ। আপোনালোকে গোল গোল চাইজতো বনাব পাৰে, যাৰ যি ইচ্ছা। খুব ধুনীয়া লাগিছে ন? এয়া কণী এটা মই ভাঙি পেলাই লেটিয়াই লৈছোঁ। তাৰপাছতে বিস্কুটৰ গুড়িখিনি দি পেলাই এয়া তেলত দিছোঁ। তেলখিনি অলপ খুব বেছি দিয়া নাই। আৰু কম গেছটো, মানে গেছৰ ফ্লেমটো কম হ'ব লাগে, কমাই পেলাই দিছোঁ, নহ'বা খুব সোনকালে জ্বলি যায় মানে এইটো বস্তু। আৰু এই ধৰণে গোটেইখিনি মই ব্ৰেড ক্ৰামত এনেকৈ লেটিয়াই পেলাই এটা এটা কৰি পেলাই এই ধৰণে দিছোঁ। খাই পেলাই মানে বহুত বেছি টেষ্টি লাগে। আমাৰ ঘৰত এনেকৈ ল'ৰাকেইটাই মানে কাচকল নাখায়। এই ধৰণে যদি বনাওঁ তেতিয়া খায়। সেইকাৰণে মই প্ৰায়ে কাচকল এনেকৈ গোল গোল কৰি পেলাই কোপ্তা টাইপত বনাওঁ। আৰু এয়া মই তেল খুব কমকৈ দিছোঁ। তেল দিলে বৰ তেলেতীয়া হৈ যায় আৰু বস্তুটো ঢিলা হৈ যায়। সেইকাৰণে ভাবিছোঁ কম তেলতে ভাজিছোঁ। হয়নে নহয় নাজানো। ৰংটো মানে খুব ধুনীয়া ৰঙা হৈছে, ক'লা জ্বলি যোৱা নাই, কিন্তু ৰঙা হৈছে। খুব পটক লৰাই থাকিব লাগে। এবাৰ অকণমান সৰহ তেলত এনেকৈ লেটিয়াই ভাজিছোঁ। ঘূৰাই থাকিব লাগিব, খুব জল্দি মানে লৰাব লাগিব, ইলুটি শিলুটি কৰিব লাগিব, নহ'বা পটককৈ লাগি যায়, মানে পটককৈ লাগি যায়। সেইকাৰণে মানে খুব জল্দি লৰাব লাগে। আৰু এতিয়া এইখিনি মোৰ হৈ গ'ল, নমালোঁ। এয়া চব ৰংটো ইমান ধুনীয়া, খাবলৈও খুব টেষ্টি হৈছিলে। আজিলৈ আহোঁ বা।